তুমি কোৱাচোন যে প্ৰকৃততে তুমি সেই যে ধান হিঁচা মেচিনটোৰ দ্বাৰা লাভান্বিত হ'ব পাৰিলানে নাই? নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকক মই জনাব বিচাৰিছোঁ, আজি কেইমাহমানৰ আগতেই মই আপোনালোকক এটা ভিডিঅ' দিছিলোঁ, যিটো ভিডিঅ'ত এটা মেচিনৰ দ্বাৰা মই আপোনালোকক দেখুৱাইছিলোঁ যে কম সময়ৰ ভিতৰত কম খৰচত আমি কেনেকৈ ধান খেতি কৰি লাভান্বিত হ'ব পাৰোঁ। আৰু আজি ধান কটাৰ সময়ত মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে প্ৰকৃততে এই মেচিনৰ দ্বাৰা খেতি কৰি আমি লাভান্বিত হ'ব পাৰিম নে নোৱাৰিম, আমি সফল হৈছোঁ নে নাই। মই 20 জুন তাৰিখে এটা ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টোৰ মাধ্যমেদি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ যে ড্ৰাম চিডাৰ মেচিনৰ দ্বাৰা দ খেতি কৰি লাভান্বিত হ'ব পাৰোঁ। কৰা খেতি আৰু ড্ৰাম চিডাৰ মেচিনে কৰা খেতি, ইয়াৰ মাজত কি পাৰ্থক্য তুমি পালা? এতিয়া খৰচটো কম হ'ল, আকৌ খৰচটো কম হ'ল। প্ৰথমতে ৰাইজে কৈছিলে বেয়া হ'ব, এতিয়া দেখিছোঁ, এতিয়া ভালে হৈছে। আপুনিতো নিজে দেখিলেই, হয়, প্ৰমাণটো পালেই, প্ৰমাণ পাইছোঁ। এতিয়া কথা নিশ্চয় ভাল হ'ব। আৰু বৰষুণ যদি পানী বেছি থাকিলে তেতিয়া তোমাৰ লাভ হ'ল নে লোকচান হ'ল? পানী বেছি হ'লে নহ'বগৈ। আচ্ছা, পানী এবাৰ কম হোৱাৰ কাৰণে তোমাৰ কি লোকচান হ'ল আৰু কি লাভ হ'ল? পানী অলপ থকা হ'লে আৰু ভাল হ'ল, তেন্তে শুকাই গ'ল না, ৰ'দ দিছে। তুমি খেতিটো কৰাৰ পিছত বতৰেতো আমি অলপ খৰাং কৰা দেখিছিলোঁ, খৰাং কৰাৰ কাৰণে মাজে মাজে বন উঠিছিল, তাৰ কাৰণে তুমি কি কৰিব লগা হৈছিল? কিন্তু পানী যদি হ'লহেঁতেন, জোখত যদি বৰষুণ দিলেহেঁতেন, তেতিয়া আৰু ভাল হ'লহেঁতেন। এতিয়া যিকণ তোমাৰ কষ্ট হ'ল সেইকণ কেৱল মাত্ৰ বৰষুণ কম হোৱাৰ কাৰণে হ'ল। এতিয়া বহুতে কৈছে পানী থকা হ'লে সমস্যা হ'ল বুলি কৈছে। নহয় ন? ঠিক আছে। এইখিনি হৈছে ড্ৰাম চিডাৰৰ দ্বাৰা কঠীয়া সিঁচি কৰা খেতি, আৰু এইখিনি দেখিছে আপোনালোকে, এইখিনি মানুহে কঠীয়া ৰুই কৰা খেতি। এই সময়তে মোক বহুতে প্ৰশ্ন কৰিছিল, প্ৰকৃততে এয়া জানো সম্ভৱ? দ পথাৰত সেই মেচিনৰ দ্বাৰা আমি কেনেকৈ খেতি কৰিব পাৰিম, এয়া সম্ভৱ হ'ব জানো? এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছিল। আৰু বহুতে মোক কৈছিল যে আপুনি যদি পাৰে, যেতিয়া ধান কাটিবৰ সময় হ'ব সেই সময়তো আপুনি দেখুৱাব যে এই ব্যৱস্থাটোৰ দ্বাৰা আমি লাভান্বিত হ'ব পাৰিম নে নোৱাৰিম। বন্ধু, সময় আহি পৰিল, আৰু আজি ধান কটাৰ সময়ত মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে প্ৰকৃততে এই মেচিনৰ দ্বাৰা খেতি কৰি আমি লাভান্বিত হ'ব পাৰিম নে নোৱাৰিম, আমি সফল হৈছোঁ নে নাই। ব'লক আমি তেনেহ'লে এতিয়া আপোনালোকক ধানখিনি আমি দেখুৱাবলৈ চেষ্টা কৰোঁ। ট্ৰেক্টৰৰ দ্বাৰা খেতি কৰা ধান, এইখিনি দেখিছে আপুনি, ট্ৰেক্টৰৰ দ্বাৰা কৰা ধান ভাল হৈছে, বেয়া হোৱা নাই, ধুনীয়াই হৈছে, যিমতে হ'ব লাগে সেনেকৈ হৈছে। আৰু তাৰ কাষতে লাগি আছে এইখিনি ধান, যিখিনি ধানতে যিখিনি ধান আমি দেখুওৱা সেই মেচিনটোৰ দ্বাৰা কৰিছিল। আৰু এই স্থানতেই ধান ৰোৱা যিটো মেচিনৰ দ্বাৰা খেতি কৰিছিল, ইয়াত কেনেকুৱা হৈছে চাওক, একদম একেই হুবহু। ইয়াত যিখিনি প্ৰডাকশ্যন হৈছে সেই একেইখিনিয়ে ট্ৰেক্টৰৰ দ্বাৰা কৰা তাতো হৈছে। আপুনি চাওক, ইয়াত কোনো ধৰণৰ পাৰ্থক্য নাই। এটা এইজনৰ মনত আছে পিংকু, যিজনে গোটেই খেতিটো কৰিছিল। আজি পুনৰ তেখেতৰ ওচৰলৈ আহিছোঁ ধান কটাৰ সময়ছোৱাত। পিংকু, এতিয়া তুমি কোৱাচোন যে প্ৰকৃততে তুমি সেই যে ধান সিঁচা মেচিনটোৰ দ্বাৰা লাভান্বিত হ'ব পাৰিলানে নাই? আৰু তোমাৰ এই গোটেই খেতিটো ট্ৰেক্টৰে কৰাতকৈ কিবা ইয়াত পাৰ্থক্য তুমি দেখা পাইছা নেকি? পাইছোঁ, নিশ্চয় পাইছোঁ। নিজে ৰোৱা হ'লে আপোনাৰ 12-13 হাজাৰ খৰচ হ'ল, সেইখিনি মোৰ ৰেহাই হ'ল ন, 5 বিঘা মাটি। আৰু তুমি ট্ৰেক্টৰে কৰা খেতি আৰু ইয়াতো তোমাৰ প্ৰডাকশ্যন কম হৈছে নেকি? নাই হোৱা, কম নাই হোৱা। চবেই কৈছে ভাল হৈছে বুলি, চবেই কৈছে। আপুনি নিজে চাই লওক, ভাল হৈছে। আৰু তুমি ৰাইজক কিবা ক'বা নেকি? ৰাইজক কি ক'ম আৰু, ৰাইজক ক'বলৈ সেইটোৱে অনুৰোধ কৰিম, ৰাইজে কৰিব পাৰিব, কৰিলে স্বাৱলম্বী হ'ব পাৰিব। আমাৰ এই স্থানত এই সাধাৰণ এটা মেচিনৰ দ্বাৰা খেতি কৰি যে ৰাইজক দেখুৱাব পাৰিলা যে কম খৰচতো আমি যে বৰ্তমান সময়ত এই খেতিৰ দ্বাৰা আমি লাভান্বিত হ'ব পাৰোঁ, গতিকে তাৰ কাৰণে তোমাক ধন্যবাদ জনাইছোঁ। ঠিক আছে, থেংক ইউ। বন্ধুসকল, মই যেতিয়া ধান সিঁচা মেচিনটোৰ সেই ভিডিঅ'টো দিছিলোঁ, সেই সময়ত মোৰ এটা সন্দেহ হৈছিল যে এই খেতিটো কৰি আমি প্ৰকৃততে লাভান্বিত হ'ব পাৰিম নে নোৱাৰিম।
কিন্তু আজি মোৰ সঁচাকৈ ভাল লাগিছে যে সেই মেচিনটোৰ দ্বাৰা খেতি কৰি আজি আমি সঁচাকৈ লাভান্বিত হ'ব পাৰিছোঁ। এই সোণালী বৰণৰ এই ধান গুটিবিলাক যিদৰে দীঘল দীঘল একোটা থোকা হৈ ওলমি পৰিছে, আজি ইয়াৰ দ্বাৰা প্ৰমাণ হৈছে যে এই ধান সিঁচা মেচিনটোৰ দ্বাৰা সঁচাকৈ লাভান্বিত হ'ব পাৰোঁ। আৰু আপোনালোকক আমি প্ৰত্যেককে ক'ব বিচাৰিছোঁ, যিসকল সাধাৰণতে এই কৃষি কৰ্মৰ লগত জড়িত হৈ থাকে, আপোনালোকে যদি ভাবে যে আপোনালোকৰ মাটি চন পৰি আছে, খৰচ কৰিবলৈ বিশেষ মন নাই যোৱা আপোনালোকৰ, তেনেহ'লে এই মেচিনটোৰ দ্বাৰা কৰি খেতি কৰি আপুনি সঁচাকৈ লাভান্বিত হ'ব পাৰিব। আৰু এটা কথা কওঁ, আমাৰ যিডোখৰ স্থানত এই খেতিটো কৰা হৈছিল, এই মাটিডোখৰ কিন্তু অলপ দ চানেকৈ আছিল, একেবাৰে দ বুলিও নকওঁ, ঠিক বামো নহয়, কিন্তু মজলীয়া ধৰণৰ দ মাটি আছিল আৰু ইয়াত ধুনীয়াকৈ খেতিটো হৈছে। গতিকে মই ভাবিছোঁ এই মেচিনটোৰ দ্বাৰা খেতি কৰিলে নিশ্চয় আপোনালোকেও উপকৃত হ'ব পাৰিব। আৰু এই ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ প্ৰতিটো ভিডিঅ' এইদৰে আপোনালোকে আদৰি ল'ব। ধন্যবাদ সকলোকে।